ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই লক্ষীয়ে আপোনালোক সকলোকে মোৰ চেনেল লক্ষীপ্ৰিয়াজ ব্লগৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া গা পা ধুই আজৰি হৈ আহিলোঁ আৰু ভাত বনাবলৈ লৈছোঁ। তেতিয়াহ'লে ভাত চাত বনাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ অকণমান দেৰিকৈ। বেটিক গা ধুৱাই আনিলোঁ আৰু আজি চুলি কাটি দিলে বাপেকে, দেখিছেনে? চুলিখিনি পাতল হৈ গ'ল অকণমান, ইমান ঘামে, সেইকাৰণে পাতল কৰি দিবলৈ ক'লোঁ, হয় নাই? আৰু মোৰ এতিয়া কাপোৰ যি দম ধুবলৈ আছে, ধুই লওঁগৈ। তুমি কি কৰিছা? তুমি কি কৰিবা এতিয়া? বেটিক ল'বা নি? মোৰ যে কাপোৰ ধুবলৈ আছে ইমান গাল, তুমি কৰি লোৱা। ফালে লেচুডাল কাটি আছে, সেইবিলাক অকণমান ধুই দিবলৈ কৈছোঁ। তাৰপিছত মোৰ কাপোৰ ধুবলৈ আছে, সেইখিনি ধুই লওঁগৈ, হয় নাই? কি দেখিলা? পাৰ দেখিলে, সেইটো পাৰটো দেখিলে, পাৰটো চাই আছে। আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ ৰাতিপুৱা। আজি ভাতত আছিলে দালি, তিয়ঁহ, তাৰপিছত হাতী ভেকুৰী বইল। কোনে কোনে হাতী ভেকুৰী খাই ভাল পায় জনাব, আমি খাওঁ, ভালে পাওঁ। আৰু আছিলে আম। অঁ, কচু শিপা ইমানকাল পালানে? মই কালি চাইছিলোঁ আকৌ, নেপালোঁ একোৱা। তেতিয়াহ'লে আকৌ অকণমান পিছত লগ পাই আছোঁ। হয়নে মইনা? মা সেই পিছফালে আছে, পুখুৰী পাৰত। অকণমান বাহিৰলৈ উলিয়াই আনিছোঁ আৰু কাপোৰ চেঞ্জ কৰিবলগীয়া হ'ল, কাৰণ গোটেই মুতি দিলে তাই গাতে। আৰু নুশুৱেও নকৰেও, বাইদেউ কেলৈ বাৰু ইমান দুষ্ট হৈছা? এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ, সেইফালে ভাত পাতি থৈ আহিছোঁ কুকাৰত। আৰু মিষ্টাৰে সেইফালে হাবি কাটি আছে, ৰ'ব দেখুৱাম অকণমানকৈ। হয়তো পুখুৰী পাৰত হাবি হৈছে গোটেইখন, সেইবোৰ কাটি আছে। আৰু মই দেহাক মই গা চা ধুৱাই আজৰি, হয় নাই? হয় নাই? এইফালে চোৱা, চুলি কাটিলোঁ, কৈ দিয়া। চুলি কাটিলোঁ বুলি, চুলি কাটিলোঁ। কি হয়? মাজে মাজে মনত পৰিছে মালে, কান্দে বাটোপা। আকৌ এনেকৈ কিবা কিবি দেখুৱাই দিলে চুপ হৈ যায় আৰু মনত পৰে বাটোপা পৰিছে মনে মনে, হয় নাই? আৰু এতিয়া কচু শিপা সেয়া বাতৰি মিষ্টাৰে বুটলি আনিছিলে নহয়, সেয়া ভাজিম এতিয়া। আৰু ৰাতিপুৱাৰ দালি অকণমান আছে, সেনেকৈ খাই দিম, হয় নাই? আৰু তুমি কি খাবা? তুমি কি খাবা? কি মামা খাবা তুমি কোৱা? পেহী ক'ত আছে? পেহী পেহী ক'ত আছে? আতনি পেহী, আতনি পেহী, অঁ কণী পেহী, শুলা নেকি? অঁ পেহী, সেই ভাত হ'ল, হুইচেল মাৰিলে, ব'লা শুওঁগৈ ব'লা। হুইচেল মাৰিলে নহয় ভাতত, ব'লা। কি কৰিছা দেহা? বাবা কি কৰিছা? অঁ বেলেগ হাঁহিব নহয়, তই বেলেগ। দুপৰীয়া ভাত পানী বনাই হ'ল। কচু হিৰলি মানে শিপাটো ভাজিলোঁ, মায়ে কাটি দিলে। আৰু ৰাতিপুৱা দালি অকণমান আছে, সেয়া দিয়ে খাই দিম। আৰু বেটি এফালে খেলি আছে, এইজনী শুন দেহা, এফালে চোৱা, এফালে চোৱা মইনা, এফালে চোৱা। এনে কোন ওলালে? কোন ওলালে? কোন ওলালে? আৰু পৰি গ'ল। ভাত পাতি খাই আজৰি হৈ আহিলোঁ। আৰু মা কেনি গ'ল জানো? ক'লৈ গ'ল মা? ফুল ৰোৱা কথা আছিলে, ফুল ৰুব। পাপাই ফুলৰ পুলি আনিছে আৰু দেখুৱাম। মায়ে ঢেৰ ফুল লগালে সেইফালে, দেখুৱামগৈ পিছত। আৰু সেইফালে আছে শাকৰ বাৰী, সেয়াও দেখুৱাম। এতিয়া বেটিক অকণমান লৈ লওঁ, কাৰণ তাই আমনি লগাইছে, পেহীয়েকৰ কোচত আছে। তেতিয়াহ'লে আকৌ লগ পাই আছোঁ অকণমান দেৰিকৈ। ঐ ৰ, এইফালে চোৱা সোনদেহা, এইফালে চোৱা। সেইফালে মিষ্টাৰে জাল মাৰিবলৈ লৈছে। আৰু কি হ'ল অকণি পলাইছা যে?
ভণ্টি ওলাবলৈ অকণমান বেয়া পাইছে, গুচি গ'লগৈ, সেই অকণমান ওলাইছিলে দেখি। আৰু অকণমান দিগদাৰ লগাইছে বেটিয়ে। অঁ কেলৈ খং উঠিছে? অঁ এইযোৰ কাউ চোৱা, সেইযোৰ কাউ যে। অঁ এইফালে পাপা জাল মাৰিবলৈ গৈছে, জাল মাৰিবলৈ গৈছে। কোনটো পাপা, কোনটো কোনটো কোনটো? সেইটো পাপা। অঁ পাপা চাম জাল মাৰিছে চোৱা, এইফালে জাল মাৰিছে চোৱা, এইফালে। অঁ পাপা মাতা, অকণমান মাতি দিয়া, মাতি দিয়া ভালকৈ। উঠিলে হয় আৰু এটা দেই, আমাৰ সুন্দা হ'লে এটা ফিচি উঠিলে হয় আৰু। সেই পদূলি পাওঁগৈ ব'লাচোন আমি। কেলৈ খং উঠিছে দেহা? মাক বিচাৰি আছে মানে। অঁ খং উঠিছে, খং নকৰিবা দেই মইনা, নাই আকৌ আহিব নহয়, হয় নাই? আকৌ আহিবনে দগী? অঁ দগী দৌৰিলে দৌৰিলে দৌৰিলে, সেই দগী দৌৰিলে, সেইটো দগী দৌৰিলে। এইজনী কাউ, আমাৰ কাউজনী দেখা, সেইজনী। ইমান দিগদাৰ লগাইছে বেটিয়ে, আৰু এতিয়া উপায় নাই, মাক ভিডিঅ' কল কৰি দেখাই দিছোঁ অকণমান, এতিয়া ঠাণ্ডা হৈছে, হয় নাই? এইফালে আইতা খেতি কৰিছে, চাওঁগৈ ব'লচোন। এইফালে মায়ে চব্জি লগাইছে ইয়াত, ৰ'ব দেখুৱাইছোঁ আপোনালোককো, হয় নাই? তো বেটিক লৈ আছোঁ যে এটা চাইডে, মোৰ দিগদাৰ হৈছে এডাল ধৰিবলৈ, তথাপিতো এইবোৰ গোটেইখন বনগুটি আহিছোঁ আৰু তেনেকৈ। এইবোৰ চাওক, এইবোৰ দাংবডি, এইফালে দাংবডি আছে, জিকা আছে, সেইফালে আছে জিকা, আৰু এইফালে তিয়ঁহ আছে, এইবোৰ তিয়ঁহ। দুষ্ট নকৰিবা দেহা। এইবোৰ আৰু আছে বেলেগ ফালে, এতিয়া মোৰ ওচৰত থকা এইখিনিকে দেখুৱাই দিছোঁ, অকণমান দেখুৱালোঁ সেইফালে শাকৰ বাৰীখন। আৰু সেইফালে পাপাই কি কৰি আছে? তোমাৰ পাপাই কি কৰিছে? অঁ কচু বিচাৰিছে মিষ্টাৰে, এইবিলাকত কচু আছে, কচু বিচাৰি আছে। আৰু ইয়াতো আছে এইবিলাক জলকীয়া কৰিছে ইয়াত, আৰু পিছফালে আছে জলকীয়া, সেইখিনি বেলেগ এদিনা দেখুৱাম। আৰু এইবোৰ তিল গছ, এইবিলাক তিল, এইবোৰ তিল, এইবিলাক তিল গছ। আৰু সেইবোৰ ডাঙৰ ডাঙৰ জোপোহাকৈ যে দেখিছে মোৰ পিছফালে, সেইবিলাক চব লিচু। আৰু এবাৰ খাব নাপালোঁ কাৰণ তাত আছিলোঁ, এইবাৰ লেচু খোৱা নহ'লে আমাৰ। ৱাও ৱাও, ৱাও। আৰু এইফালে এনেকৈ পথাৰলৈ যায়, সেইফালৰ পৰা আহি এইবিলাক লেচু। সেইটো চাইডে সেইফালে কঠীয়া পাৰিছে, ইয়াত চুলিকেই টানিছা। আৰু কেতিয়াবা আমি ইয়াত কাপোৰ ধুওঁ পুখুৰীত, ইয়াত ধুই ভাল লাগে। এতিয়া পানীটো তাকৰ হৈ আছে, সেই ইয়াত এটা পুল আছে, সেইডোখৰত ধুওঁ এতিয়া কেতিয়াবা। আজিহে ধুইছিলোঁ মই, কাৰণ কাৰেণ্টটো নাছিলে, পানী মৰা এলাহত আহি পুখুৰীত ধুলোহি। পটককৈ হয় পুখুৰীত দিলে, আৰু কাপোৰবিলাকত চেকাও নধৰে অকণমানো, যিহেতুকে আইৰণ নাথাকে পুখুৰীত। এই দুষ্ট চালা, কি কৰিলে জানেনে? চুলি যে ছিঙিলে মোৰ মাথাৰ পৰা, ছিঙি লৈ মুখত লেপেক লেপেক মাৰি আছে, আকৌ ধৰিছে চুলি। তেত তেৰি, দুষ্ট। আৰু এইবিলাক পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী আছে, কেতিয়াবা গোটেইকেইটা পুখুৰী ভালকৈ দেখুৱাম। আজি অকণমানকৈ দেখুৱালোঁ, হয় নাই? এতিয়া ব'লা যাওঁগৈ। বেটিক খোৱালোঁ, সেইজনী শুই থাকিলে বেচেৰি কান্দি কান্দি। আৰু পিছফালে মোৰ দেখিছে সেইখিনি গোটেই কাপোৰৰ দম হৈ আছে। তেতিয়াহ'লে কাপোৰখিনি জাপি লওঁ, আৰু মোবাইলটোতো চাৰ্জ নাইকিয়া হৈছে, চাৰ্জ দি লওঁ, তাৰপিছত আকৌ আহি আছোঁ অকণমান দেৰিকৈ। হেল্ল' ফ্ৰেণ্ডছ, গধূলিয়ে হ'বলৈ হ'ল, আৰু বেটি শুই আছে সেইফালে, উঠাই নাই। আৰু মই এনেই অকণমান বাহিৰলৈ ওলাই আহিছোঁ। আমি এতিয়া হেৰি খালোঁ, কি খালোঁ, এইটো চাটু গুড়া খালোঁ গাখীৰৰ লগত। মিষ্টাৰে মই খালোঁ, আৰু কোনেও খোৱা নাই। এতিয়া ভণ্টিয়ে খাবৰ কাৰণে ঠিক কৰিব গৈছে। আৰু কি হ'ল, সেইফালৰ পৰা অকণিয়ে চাই আছে মোক জুমি জুমি, নোলায় তাই, লুকালে এতিয়া।
হুণ্ডাহে উঠিছে নেকি চাবা দেই। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে প্লিজ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই। কাইলৈ পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে।